हेलो दोस्तों, वेलकम टू माय सेकेंड चैनल रोड एक्सप्रेस। और आपनालोकर कारणे आज जो भिडिओ लै आइছোঁ সেই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীৰ চৰ আৰু চৰ চাপৰিৰ বিষয়ে আপোনালোকক কম। চৰ চাপৰিত দেখুৱাবলৈ বহুত কিছু আছে আৰু আপোনালোকক বহুত কিছু দেখুৱাবলৈ কাৰণে মই যত্ন কৰিম। তে আমাৰ লগত থাকক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমি এতিয়া আপোনালোকৰ কাৰণে আৰু ব্ৰহ্মপুত্ৰ নদীৰ চৰ চাপৰিত কেনেকুৱা যাতায়াত কৰে, কেনেকুৱা মানুহ অহা যোৱা কৰে আৰু থকাটো কেনেকুৱা থাকে, কেনেকুৱা খেতি বাতি কৰে, এইবিলাক সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আহক আমাৰ লগত থাকক। তো দোস্ত বলক আমি আগুৱাই যাই থাকোঁ। আৰু এই হ'ল চৰ, আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰ। এনেকৈ আমি যাই আছোঁ আৰু চৰবিলাক আপোনালোকে দেখা পাইছে। দুই চাইডেদি কেনেকুৱা কহুৱা বন আৰু এনেকুৱা মাজেদি জংঘল, দুই চাইডেদি জংঘলৰ মাজে মাজে আমি যাই আছোঁ। আৰু আমাৰ লগত থাকক আৰু আমি আগুৱাই যাই থাকোঁ বলক। তো দোস্ত কি হ'ল, আজি মানে ইমান ধুনীয়া বতৰটো চাই কিনে আহিলোঁ আৰু ওচৰত। এইখিনিৰ মাজতে আৰু আকাশত দেখোন কিবা মেঘে গৰ গৰ কৰি আছে। আমি চাগে আজি চৰ চাব সময় নহ'বই, আজি চাগে ৰিটাৰ্ণে যাব লাগিব। বহুত মেঘে গৰ গৰ কৰি আছে, বতৰটো একদম ডাৱৰীয়া হৈ গ'ল। আমি এইখিনিতে আপোনালোকক যিখিনি পাৰিলোঁ আৰু দেখাব চেষ্টা কৰি আছোঁ। বাকীখিনি আৰু বৰষুণ এৰাৰ পিছত দেখাব লাগিব আপোনালোকক। তে বহুত জোৰে তেজিছে হাৱা যাই আছে আৰু বহুত আৱাজ কৰি আছে। তথাপিও আমাৰ লগত থাকক, আমি আৰু দেখুৱাবলৈ যত্ন কৰিম। তো দোস্ত চাওক, এইখিনিতে ইমান মস্ত জোৰে জোৰে হাৱা, তেজি হাৱা, একদম আমি দাউৰি দাউৰি কোনোমতে আৰু কোনোবা ফালে ঘৰ পাম নেকি, কাৰোবাৰ ঘৰৰ ফালে যাই আছোঁ। আৰু এইখিনিতে দোস্ত আমি দাউৰি দাউৰি আহিলোঁ। অ' দোস্ত, হেল্ল' দোস্ত, এয়া চাওক কিবা কৰি এটা ঘৰ পালোঁ। আৰু এইখিনি ঘৰ আহি পালোঁ আৰু এইখিনিতে আৰু বৰষুণ আহিয়ে গ'ল। বলা বলা আমি সেই ঘৰৰ ভিতৰত সোমাই যাওঁ আৰু। তো দোস্ত এইখিনি আমাক বৰষুণে পালেহি আৰু আমি বৰষুণৰ ভিতৰত কোনোমতে আৰু দাউৰি দাউৰি চাওক, আমি পূৰা জোৰে জোৰে দাউৰিছোঁ। আৰু দাউৰি দাউৰি মানে এই ঘৰৰ ভিতৰত সোমালোঁ। গোহালি ঘৰ এটা পালোঁ, এই গোহালি ঘৰৰ ভিতৰত সোমালোঁ আৰু পূৰা বৰষুণ। আৰু এয়া চাওক যি বৰষুণ দিছে। আৰু এই চাওক দোস্ত, একদম পূৰা ডাঙৰকৈ বৰষুণ দিছে। চাওক গৰুবিলাক গোটেই দাউৰি দাউৰি আহিছে। আমি ঘৰৰ ভিতৰত আছোঁ এতিয়া। এনেকুৱা বৰষুণ দিছে আৰু আপোনালোকে দেখা পালে আৰু দেখা পায়ে আছে আৰু ইমান ডাঙৰকৈ বৰষুণ দিছে। আমি বৰষুণৰ মাজতে এতিয়া কোনোমতে ঘৰৰ ভিতৰত সোমাইছোঁ। আৰু আমি বাকী ভিডিঅ'খিনি বৰষুণ এৰাৰ পিছত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। কিছু সময় দোস্ত আমি এনেকুৱা বৰষুণত ৰখি আছোঁ, কেতিয়াবা বৰষুণটো এৰে আৰু আল্লাহ। তো দোস্ত এতিয়া চাওক বৰষুণটো এৰিছে, কিন্তু বতাহটো আছে। আৰু এই বতাহতে আমি থিয় হৈ থাকিব পৰা নাই, পূৰা জোৰে একদম তেজিছে বতাহ বৈ আছে। এই বতাহত তাৰমানে আমি এক জেগাত যে ভালকৈ থিয় হৈ থাকিম, সেই থিয় হৈ থকাটো আমি নোৱাৰোঁ। চাওক বতাহ একদম ঠেলি ঠেলি লৈ যাই আছে। আকৌ মোৰ লগৰটোকো লৈ যাই আছে আৰু ময়ো যাই আছোঁ। এই চাওক মোৰ লগৰটোকতো একদম লৈয়ে গ'ল আৰু বৰষুণত পূৰা একদম বহুত জোৰছে বতাহ। আৰু বতাহত মানে থিয় হৈ থাকিব পৰা নাই। যেনেকাই হওক কষ্ট কৰি হ'লেও আপোনালোকৰ কাৰণে আৰু ভিডিঅ' যেনেকাই হওক বনাবলৈ আহিছোঁ। যদি কোনোমতে কিবা কৰি হওক বৰষুণ এৰিল, এতিয়া আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰি আছোঁ। চাওক দোস্ত, এই বৰষুণ শেষ হ'ল, এতিয়া চাওক একদম পূৰা পানী জমা হৈ গৈছে। বালিচৰত চাওক কেনেকুৱা পানী জমা হৈ গৈছে, পূৰা একদম পানীয়ে পানী, পূৰা পথাৰ পূৰা পানীয়ে পানী হৈ গৈছে। চাওক দোস্ত কেনেকুৱা পূৰা পানীয়ে ভৰ্তি হৈ গৈছে মাজত, কেনেকুৱা নদীৰ মাজত একদম চাওক কি ধুনীয়াকৈ চৰ আৰু পানী, দুই চাইডেদি জংঘল। আৰু এনেকুৱাকৈ আপোনালোকৰ কাৰণে সৰুকৈ
ভিডিঅ' এটা দিলোঁ আপোনালোকে আমাৰ লগত থাকক আৰু আমাৰ নতুন নতুন ভিডিঅ' উপভোগ কৰক। তো দোস্ত আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো টিপি অল প্ৰেছ কৰি দিব আৰু আমাৰ নতুন নতুন ভিডিঅ'বিলাক চাই থাকক। আৰু আজিলৈকে দোস্ত এইখিনিয়ে দেখাবলৈ সক্ষম হ'লোঁ। আগৰ আমাৰ লগত থাকক আৰু নতুন নতুন ভিডিঅ' উপভোগ কৰি থাকক। আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' লৈ আহিম। আমাৰ পেজটো লাইক কৰি আমাৰ লগত থাকক আৰু আজিলৈ দোস্ত এইখিনিয়ে। ধন্যবাদ দোস্ত, আপোনালোকে যে আমাৰ লগত সময়খিনি দিলে, আপোনালোকক আৰু ধন্যবাদ জনালোঁ।